দেউতা আজি দেখোন দেৱালী হ'লে বম ফটকা মই একো লোৱাই নাই ব'লক আকৌ কিবা কিবি লওঁগৈ এই বোম ফটকা সোপা লৈ পেলাই কি কৰিবিনো এসোপা ফুটাবি আৰু ফুটিব পইচা সোপা এনেই পানীতে পৰিব তোৰ কাৰণে থ বোম ফটকা ল'বলৈ নল'লেও হ'ব সেইবা আনিলো সোপা ভালকৈ নুফুটেও ফুচুক ফুচুককৈ উঠে আৰু এনেই তোৰ কাৰণে থ নালাগে ল'বলৈ দেউতা আপুনিনো কি কথা বিলাকত কয় সেইবুলিনো বম ফটকা নবজোৱাকৈ থাকিম নে ফুচুককৈ উঠক বা ধমকৈ উঠক বম ফটকা ল'মেই মই ব'লক মোক কিনি দিবগৈ আপুনি যদি নাযায় নহ'লে মোক পইচা দিয়ক মই নিজে কিনি আনোগৈ ৰংমনৰ লগতে যাওঁ মই হ'ব দে ৰংমনহঁতৰ লগত যাব নালাগে আমি একেলগে যাম মই আজি গাড়ী কিনিম নহয় দেৱালীৰ কাৰণে গাড়ী এখন ল'ম বুলি ভাবিছোঁ আকৌ দেউতা কিনো ধেমালি কৰি আছে কোনো গাড়ী চাড়ী কিনিবগৈ মিছা কথা কিয় কৈ থাকেনো নাপতে হেৰ' মই মিছা কথা কোৱা নাই সঁচাকৈ কৈছোঁ তোক পায়সৰ শপত দেউতা তেন্তে সঁচাই মানে আপুনি পায়সৰ সোপাত খালে যেতিয়া এইটো কথা মিছা হ'বই নে আপুনি মানে সঁচাকৈ আজি গাড়ী কিনিবই বাহ মজা হ'ব আজি গাড়ী কিনে যদি আজি বমো কিনিম গাড়ীও কিনিম দেউতা ময়ো যাম কিন্তু দেই আপোনাৰ লগত আকৌ মোক পাছত নিনিয়াকৈ নাথাকিব হ'ব ওলাবি মাৰো যাব নহয় আমি তিনিওটাই যাম দে হেৰা ওলাই হৈছে নাই ইমান সময় লাগে নে কিনো ইমান ওলাই আছা হা হে গাড়ীহে চামগৈ তোমাক কোনেও নাচায় হা সোনকালে ওলাই আহা পটাপট মুখত বেছি এইবিলাক মেকআপ নে চেকআপ এইবিলাক কৰি নাথাকিবা আকৌ পটাপট ওলাই আহা মই যামগৈ নহ'লে কিন্তু এইবিলাক যে মাইকী মানুহবিলাকৰ লগত যে যাবলৈ একদম সঁচাকৈ বহুত বেয়া দেই মই সেইকাৰণে এইবিলাকক লগত নিবলৈ নিবিচাৰোৱেই নহয় কিন্তু আকৌ এতিয়া গাড়ীখন কিনিব লাগে আকৌ এইটো নিনিলেও আকৌ মুখখন পেকপেকাই থাকিব নহয় হাঁহৰ নিচিনা এইবিলাক পেকপেক আকৌ শুনি থাকিবও মন নাযায় সেইকাৰণেহে উলিয়াই লৈছোঁ এতিয়া উলিয়াই লৈ পেলাই ইয়াত ৰখি থাক হেৰি মোক কেনেকুৱা লাগিছে চাওকচোন ভাল লাগিছেনে নে বেলেগ এযোৰ পিন্ধিম এযোৰ অকণ কমজুৰি লাগিছে নেকি বাৰু এই মানুহটি তুমিনো ইমান ষ্টাইল কৰিব লাগে নে সেইকাৰণে ইমান সময় লাগিছে ব'লা ভালেই লাগিছে ব'লা মেকআপ কৰিলে তোমাৰ বান্ধৱী সুন্দৰীয়ে হৈ পৰে কি হ'ল কি ক'লে আপুনি মোক আপুনি মানে মোক কি ক'ব বিচাৰিছে বান্দৰী বুলি কৈছে যে কিয় মই ইমান ধুনীয়া মানুহজনী আপুনি বান্দৰী বুলি ক'বলৈ আহিছে আপুনি নিজেহে বুঢ়া খিয়াল কি হ'ল মালতী তুমি কাক বুঢ়া খেল বুলি ক'বলৈ আহিছা কথা চম্ভালি ক'বা নহ'লে চাবা কিন্তু কথা বেয়া হৈ যাব কিন্তু কি কৰিব আপুনি কি কৰিম তুমি নাজানা মই কি কৰিব পাৰোঁ তুমি মোক খং দেখা নাইতো ঠক দেখিছোঁ আপোনাৰ কেনেকুৱা খং ভয়াটোৰ ভয়তে ভিতৰৰ পৰা নোলাই এতিয়া আকৌ কথা ক'বলৈ আহিছে খং দেখাবলৈ আহিছে কি হ'ল তুমি কাক ভয়টো বুলি ক'বলৈ আহিছা হা আপোনাকেই কৈছোঁ আৰুনো ইয়াত কোন আছে ওচৰত বেলেগক ক'বলৈ মালতী অকণ মনে মনে থাকা কিন্তু কিবা এটা ভাল কামত ওলাই যাবলৈ ওলাইছোঁ মুখখন এনেই বেয়া কৰি নল'বা কিন্তু ব'লা মই ক'লেও নাযাওঁ মোক আপুনি বান্দৰী বুলি কৈছে মই আপোনাৰ লগত ক'তো যাবলৈ নাই মই ঘৰতে থাকিম মই নাযাওঁ থাক আৰু যাবলৈ মন নাই যদি ইমান তোকনো কোনে জোৰ কৰি থাকে যা যদি ব'ল নাযাওঁ যদি থাক ঘৰতে এই মানুহটো কম নহয় দেই মই ভাবিছিলোঁ মোক জোৰ কৰিব নেকি জোৰেই নকৰিলেও যোৱা নাই বোলে এবাৰ বোলে একো নহ'ব ব'লা একেবাৰে জোৰ নকৰিলে এনেকৈ থাকিলে নহ'ব দেই যোৱাই ভাল নহ'লে আকৌ গাড়ী বা কি গাড়ী কিনে ঠিক নাই নহয় মোৰ মন পচন্দ হ'ব লাগিব মই নিজে চইচ কৰিব লাগিব যোৱাই ভাল আৰু ঐ টিংকু বমখিনি ভিতৰত থ'বগৈ নালাগে একেবাৰে ৰ'দত দেগৈ ধুনীয়াকৈ ডলা এখনতে উলিয়াই ৰ'দত দেগৈ তেতিয়াহে ধমধমকৈ ফুটিব নহ'লে শিৱৰ নিচিনা ফেচেক কৰি পেলাই থৈ দিব এনেকৈ ফেচেক কৰিলে নহ'ব নহয় ধমধমকৈ ফুটিব লাগিব আকৌ গোটেই গাঁৱৰ মানুহে শুনিব লাগিব ধুনীয়াকৈ ৰ'দত দেগৈ আৰু গাড়ীখন ভালকৈ বাহিৰত চাই থাকিবি বাহিৰতে থৈ দিছোঁ কোনোবাই নহ'লে আকৌ নতুন গাড়ী দেখি পেলাই বম চম লগাই দিব হাত চাত মাৰি দিব গাড়ী বহুত বেয়া হৈ যাব চকু কাণ দি থাকিবি দেই হ'ব দেউতা আপুনি চিন্তাই নকৰিব মই বমখিনি ৰ'দত দিওঁগৈ গাড়ীখনো মই চাই থাকিম ৰাম কলপুলিটো আকৌ পুতিব আছে ভাগৰি লাগিছে এফালৰ পৰা ঘূৰি পকি আহিলে অকণ ভাগৰি লাগে কোনোবাই যদি কলপুলিটো পুতি অকণ সহায় কৰি দিলে হয় মানুহ এটা বাহিৰত বিচাৰোঁগৈ ৰহ কোনোবা আছে নেকি কলপুলিটো পুতি দিয়ে যদিও দিয়ক ইয়াতেহে ৰ'দটো ধুনীয়াকৈ পৰি আছে ঘৰত ৰ'দে পৰি থকা নাই ইয়াতেহে দিওঁ ৰহ এইখিনি বহি চাইও থাকিম কোনেনো নিব ইয়াতে ৰ'দত দিওঁ কি কৰি আছ ইয়াত বমখিনি ৰ'দত দিছোঁ ৰ'দত দিয়াৰ কাৰণে ওচৰতে ৰখি আছোঁ আকৌ বা হৈ বম আনিলিয়ে তই আমি আনাই নাই মই যেনিবা 2 পেকেটমান আনিলোঁ আৰু আনিব আছেই আনাই নাই আনিমগৈহে এতিয়া আমি ওলাই আহিছোঁহে আনিবলৈ বা তইতো আমাৰ লগতো বম কিনিব পাৰিলি হয় সি মানে একেবাৰে আমাৰ লগত বম নিকিনেই আৰু আমি এতিয়া আহিছোঁহে তিনিটা বম কিনিমগৈ বুলি মই বেগ লৈয়ে আহিছোঁ আমি এবাৰ সৰহকৈ বম কিনিম তইনো কেইটা বম কিনিছ কি বম কিনিলি কচোন নহয় মই কিনিয়ে আনিলোঁ আজি মানে আমাক গাড়ী আনিলে নহয় গম পাম নাই সেই গাড়ী কিনিব যাওঁতে একেবাৰে বম চম ফটকা চটকা যি য'ত লাগে একেবাৰে গোটেইখিনি দেউতাই কিনি দিলে আৰু লৈয়ে আহিলোঁ একেবাৰে বা তহঁতৰ গাড়ী কিনিলে বলচোন বল চাওঁগৈ কি গাড়ী কিনিলে মিঠাই আকৌ আনি থৈছ নাই নে পায়সে খুৱাবিতো বাপে আকৌ পায়সে খুৱাই পায়স খাই ভাল পায় দেখি বেলেগটো মিঠা চিঠা বুলি বোলে একো নোখোৱাই আকৌ এইবাৰ আকৌ মিঠাই আনিছে নাই গাড়ী আনিছে বুলি ঐ আমাক কিন্তু গাড়ীত উঠাব লাগিব কিন্তু দেই ৰাতিকে আমি চাৰিওটা ফুৰিবলৈ যাম দে গোটেই গাঁওখন ঘূৰি আহিম পাক নিবিনে বাপেক সুধিবিচোন নিয়ে নিনিয়ে আমাক ফুৰাবলৈ হ'ব উঠিবি আকৌ তহঁতে নুঠিলে হেনো কোন উঠিব মই দেউতাক ক'ম দে উঠাবলৈ আমি চাৰিটা গোটেই গাঁওখন ঘূৰি আহিমগৈ এপাক ব'ল এতিয়া আমাৰ ঘৰলৈ যাওঁ আমাৰ নতুন গাড়ীখন চাবি ব'ল ঐ বমখিনি নিনিলি যে বমখিনি লৈ ব'ল আকৌ মই পাহৰিছিলোঁ ব'ল
এইখন চা এইখনে আমাৰ গাড়ী ইমান ধুনীয়া লাগিছে তহঁতৰ গাড়ীখন সঁচাকে মজা লাগিছে বে বৰ ধুনীয়া গাড়ী ললি দেখোন টিংকু বাপেৰে এতিয়া উঠাই নে নুঠাই আমাক বাহিৰত এইকেইটা কোন গাড়ীখনৰ ওচৰত জোপাজোপি কৰি আছে যে দেউতা আমিহে দিয়ক ইহঁতে গাড়ীখন চাওঁ বুলি কৈছিলে সিহঁতক দেখাইছো এবাৰ চাবলৈ দে বাৰু বেছি ওচৰৰ পৰা চাবলৈ নিদিবি আকৌ নতুন গাড়ী দাগ দুগ লাগিব যোনে যোনে যি টি চুব আকৌ লেতেৰা হ'ব বেছিকৈ হেৰি কৰিব নিদিবি আকৌ আঁতৰ পৰাই চাবলৈ দে হ'ব দিয়ক ঐ ডিংকু বম ফটকা কি আছে দে কিবা এটা বজাওঁ দেৱালী বুলি তই ইমান সোপা বম ফটকা আনিছ আমাক এটা নিদিয় নে বজাবলৈ টিংকু দে আকৌ আমিও কিবা এটা বজাওঁ ইমান তই বম ফটকা আনিছ আমিতো আনিবই পৰা নাই এতিয়ালৈকে আনিমগৈহে তোৰ পৰাই এটা বজাই থৈ যাওঁ তাতে নতুন গাড়ীও কিনিছোঁ আকৌ তহঁতৰ দেচোন টিংকু কি বম আনিলিনো তই আজিকালি বমবিলাকৰ নামি নাজানা আছো ৰ দোকানীবিলাকে যিহে ক'ব হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন যি য'ত আছে গেছ চব নাম কৈ দিয়ে এইবিলাকত কি বম দিলে জানো তথাপিও ফটকাকেইডাল আৰু জকমক এইকেইটাহঁত আমি চিনি পোৱা সেইকেইটা বম চিনি পাইছোঁ বাকী এইবিলাকত কি বম দিছে একো বুজিয়ে পোৱা নাই চিনিয়ে পোৱা নাই ৰসমত বজালেহে গম পোৱা যাব কেইলা চেইলা বিচা চিচাৰ পৰা ধৰি চব দিলে নেকি আলু বেঙেনা এইবিলাকো দিছে মোৰ ফুটাই চোৱাই নাই নহয় ৰচোন ফুটাই চাওঁ কেনেকুৱা পায় ৰ'দতো বেছি সময় নিদিয়ে নহয় ফুটি নে নুফুটে পুচুক কৰি থৈহে দিয়ে নে দে উলিয়াই ফটাফট ফুটাওঁ প্ৰথম নহ'লে ৰকেটটোকে উৰাওঁ ৰহ তাৰপিছত বাকী বমবিলাক ফুটাম মই মাৰোঁ দেচোন ৰহ মই এইটো মাৰি লওঁ তাৰপিছত তহঁতে মাৰিবি মজা লাগিল দেই ৰকেটটো উৰুৱাই ঐ টিংকু বম এটা দেচোন বম এটা ফুটাওঁ ৰহ দি আছোঁ দে জল্দি দে পটাপট ফুটাই কৰি লৈ আকৌ আমিও আনিবগৈ লাগিব নহয় তোৰতো হ'লেই আমাৰহে হোৱা নাই ল দিছোঁ এইবাৰহে মজা লাগিব বমটো ফুটাই ৰকেটটোতো মজা লাগিলেই বমততো আৰু মজা লাগিব পলা টিংকু বাপেকে খাব এতিয়া গাড়ীতে পৰিল বম পলা ঐ বাহিৰত কিহৰ শব্দ হৈছে কোনে বম ফুটাইছিলি গাড়ীৰ ওচৰত কোনোবাই বম ফুটাইছিলে নেকি ৰহ গৈছো মই ইহঁতেনো বাৰু নতুনকৈ আনা গাড়ীখনৰ ওচৰতে বম ফুটাব পাৰেনে শেষ কৰি দিলে দেই গাড়ীখন সিহঁতক পাওঁ মই কিন্তু আমাৰ যে টিংকু সি যে একো কামৰ মানুহ নহয় দেই তাক মই ক'লোৱে গাড়ীখনৰ ওচৰতে ৰখি থাক আৰু ভালকৈ চাই থাকিবি কোনোবাই নহ'লে আজি দেৱালীৰ দিনত কিবা নহয় কিবা এটা অঘটন ঘটাবই সি আকৌ সিহঁতক বম দিহে দিছে হ'বলা ফুটাবলৈ কাৰণ সিহঁতেনো ইমান সময়লৈকেতো বম আনাই নাই চাগে ক'তনো সিহঁতে বম আনিলে তাৰ হাততহে বম আছিলে সি চাগে দিছে ফুটাবলৈ সেইকাৰণে ফুটালে ইয়াক নহয় সঁচাকৈ আজি মই পায়সৰ শপত ইয়াক মই 2 পিটামান দিমেই